সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম এটা সাধাৰণ চিম্পল চিলাই এটা আৰু কেনেকুৱা হৈছে আপোনালোক সকলোৱে ক'ব। গতিকে মই এতিয়া দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। চিলাইটো কৰিবৰ কাৰণে মই এয়া এনেচা ঊল কিনি আনিছোঁ আৰু এইখিনি কাটি ল'ম। কাটি মেলি মই এইখিনি ঊলেই কৰিম আৰু তাৰ চিলাইটো কৰোঁতেনে এখন কেঁচি লাগিব। মই এয়া কেঁচি গোটাই লৈছোঁ। গোলটো কৰিবৰ কাৰণে এয়া মই খাৰু এপাত গোটাই লৈছোঁ। এয়া কলম আৰু চাই থাকক। এয়া ফ্ৰেমটো মই ইয়াক খুৱাই ল'লোঁ। তাৰপিছত এতিয়া গোলকেইটা কৰিম, চাই থাকিব। এয়া মই এতিয়া এই গোলটো কৰি লৈছোঁ। প্ৰথমতে এটা এনেকৈ গোল কৰিছোঁ, তাৰপিছতে ইয়াৰ কাষতে এটা এনেকৈ গোল কৰিম। এনেকৈ মই ইয়াৰ দুটা গোল কৰি লৈছোঁ। গোল দুটা কৰি মেলি এইটো এটা এইখিনিত এটা কৰিম। সেই কৰি এয়া মই এতিয়া তিনিটা গোল কৰি ল'লোঁ। তাৰপিছত আমি এতিয়া এইটো চিলাইটো কৰি যাম। এইটো বেজি প্ৰথমতে এনেকৈ তলফালৰ পৰা সোমোৱাব লাগিব। এনেকৈ আমি 7ডাল কৰিব লাগিব। সাতডাল হৈ গ'ল। 7ডাল হৈ যোৱাৰ পিছত বেজিটো তলৰফালে থাকিব। তলৰফালে থকাৰ পিছত এইখিনিতে যিকোনো এটা ঘৰৰ এনেকৈ এইফালে উলিয়াই দিব লাগিব। বেজিটো উলিয়াই মেলি এইফালে আকৌ এনেকৈ কৰিব লাগিব। এনেকৈ কৰাৰ পিছত আকৌ এই সোমোৱাডালৰ পিনি আকৌ এবাৰ নিব লাগিব। নি এনেকৈ কৰি গৈ থাকিলে হ'ল। একেবাৰে সহজ চিলাই হয়, এইটো মকৰা চিলাই বুলি কয়। এনেকৈ নি থাকিলে হ'ল অকল বেজিটো। তেনেকৈ নি থাকিলে হ'ল, ভৰাই ভৰাই গৈ থাকিলে হ'ল অকল। এইপায়া এতিয়া সম্পূৰ্ণ হৈ গ'ল। তাৰপিছতে কেনেকুৱা লাগিছে মোক আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু এপাক কৰিম, মই আপোনালোকক দেখুৱাই দিম গোটেইপাক সম্পূৰ্ণকৈ, চাই থাকক।
এয়া মোৰ 3 সম্পূৰ্ণ হৈ গ'ল আৰু মই এইটো কাঞ্চি পাথৰ কৰিছোঁ আপোনালোকে বেলেগ কাপোৰটো কৰি চাব পাৰে বহুত ভাল লাগে ইয়াত মই অকল এটা কালাৰ কৰিছোঁ এয়া 3 সম্পূৰ্ণ হৈ গৈছে আজিলৈ যদি ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে তেতিয়াহ'লে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব